নমস্কাৰ সকলোলৈ, আশা কৰোঁ সকলোৰে ভাল। সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া হৈছে উৰুকাৰ নিশা। আমি কেনেদৰে কি কৰিলোঁ ভাবিলোঁ আজি আপোনালোকক তাকে দেখুৱাওঁ। আহকচোন চাওঁ ভিডিঅ'টো। আমি চবেই এতিয়া জুই ফুৱাই বহি আছোঁ ধুনীয়াকৈ। এইফালে আমাৰ সৰু খুৰীয়ে ধুনীয়াকৈ তেল পিঠা বনাই আছে, দেখিছে। আচলতে যিমান বনালেও মানে উৰুকাৰ নিশা যদি পিঠা নবনায় কিবা এটা আধৰুৱা লাগে, সেইকাৰণে খুৰীয়ে বনাই আছে। আৰু আমি দিনত বনাইছিলোঁ এয়া লাড্ডু, নাৰিকলৰ লাড়ু। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। এইফালে এতিয়া মা আৰু ডাঙৰ খুৰীয়ে শাক পাচলি কাটি আছে ধুনীয়াকৈ। আৰু এইফালে আমাৰ ধুনীয়াকৈ লুডু খেলিছে পূজা, তাৰপিছত আমাৰ কটা বেবী আৰু আমাৰ ৰাধিকা। এইফালে সৰু খুৰীয়ে জুই জ্বলাইছে আৰু সৰু খুৰীয়ে এতিয়া পূৰা মাছ ভাজি আছে। এইফালে চব শাক কাটি ৰেডি। 25 লাখ টকা জমা নিদিয়ে তাৰ মাটি দখল দিলাম হৈ যাব, তাৰ ব্লেক লিষ্ট হৈ যাব। কি কৰি মই কৈছোঁ নাই, জুইত বেছি দেৰি নালাগে নহয়। চাওকচোন চাওক, এজনী ৰাইজলৈ চাওক। আমি এতিয়া চবেই ভাত খাবলৈ লৈছোঁ আৰু চোতালতে। এইফালে জুই জ্বলি আছে।